হেল্ল' এণ্ড গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ। কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এই মোৰ অৱস্থাটো দেখিছেনে বাৰু? ৰাতিপুৱাই ধুই পেলাই একেবাৰে মন আছিলে মায়ে যুগত উঠিলোঁ আৰু গা পা ধুই ওলাওঁতে মেলোঁতে এয়া পোহৰেই হ'ল, ৰ'দো ওলাইছে প্ৰায়। তাৰপিছত মা, মই আৰু যোৱাকালি অহা ভণ্টিজনী আমি তিনিওজনীয়ে গৈ আছোঁ মেজিক ষ্টেণ্ডলৈ বুলি। যিহেতু বেটেৰী নাপালোঁ খোজেই বুলিয়ে আহিলোঁ আৰু আহি পাই গ'লোহি মেজিকত উঠি আমি আচলতে গৈ আছোঁ নাজিৰালৈ বুলি। আৰু ৰাস্তাত দেখিছোঁ এয়া কুঁৱলী, এইফালে কুঁৱলী দিয়ে আছে, পৰিয়ে আছে, এইফালে ৰ'দ ওলাইছেহে। তাৰপিছতে নাজিৰা আমি পাই গ'লোহি আৰু নাজিৰা আচলতে আমি অগ্নিনাভ মন্দিৰলৈ আহিছোঁ। বহুদিনীয়া আশা আছিলে অগ্নিনাভ মন্দিৰলৈ অহা আৰু ভাষাৰে বুজাব নোৱাৰোঁ কিমান বেছি ভাল লাগিছে। এণ্ড ফাইনেলি আহি পাই গ'লোহি। এয়া চাকি তাকি ধূপ চুপ কিনি ল'লোঁ। এইফালে বহু দূৰ দূৰণিৰ মানুহ আহি ৰখি আছে, ভক্তসকল ৰখি আছে, আমিও ইয়াতে ৰখি আছোঁ। গেট 9 বজাৰ পাছতহে খোলে যিহেতু। আৰু যেতিয়াই গেট খোলাৰ পাছত মানুহে এনেকুৱাই ঠেলা হেঁচা, মানে একদম শিৱৰাত্ৰিলৈ মনত পৰি গৈছে। মাহঁতক এৰি পেলাই মই কেনেকৈ কাৰ ঠেলা হেঁচাত গৈ পেলাই ভিতৰত সোমালে গম নাপাওঁ। তাৰপিছত এইফালে চাকি বন্তি জ্বলালোঁ। তাৰপৰা বাবাক দৰ্শন কৰিবলৈ যিহেতু লাইন পাতিব লাগে, সেইকাৰণে আমি 5 নম্বৰ লাইনতহে পালোঁগৈ। ভাবিছিলোঁ আমাৰ দেৰি হ'ব চাগে, কিন্তু ভাগ্যক্ৰমে আমি সোনকালে বাবাক দৰ্শন কৰিব পাৰিলোঁ। তাৰপিছতে এইফালে আইৰ ওচৰত নিৰ্মালি লোৱা স্থানত তাতো লাইন পাতিব লাগে। এইফালে চাওকচোন মানুহ আহিয়ে আছে, ইমানেই ভিৰ, মানে কি ক'ম। তাৰপিছত ৰাজহুৱা চাকি গছ জ্বলোৱাৰ পাছতে আই নিৰ্মালি স্থানলৈ আহিলে আৰু বহুদিনৰ মই দেৱাশিষ দা আৰু সুকন্যা বাক লগ পালোঁ, বহু কথা পতাও হ'ল তাতে। তাৰপাছতে আমিও নিৰ্মালি লৈ ধুনীয়াকৈ সেৱা কৰি মেলি আহিলোঁ পায়সৰ স্থানলৈ, য'ত পায়স দিয়ে তাতো লাইন পাতিব লাগে। পায়স লৈ মেলি আমি এয়া ওলাই আহিছোঁ আৰু খুব ভাগৰ লাগিছিল, যিহেতু আমি 8:30 মানত পাইছোঁগৈ। 8:30 পৰা এয়া 3টা বজাত ওলাইছোঁ আৰু এয়া পায়স চায়স খাই আমি ওলালোঁ এইফালে ঘৰলৈ বুলি। আৰু শুনিলোঁ যিহেতু নাজিৰা ইমান অহা নহয়, সেইকাৰণে আকৌ কেতিয়া অহা হ'ব সেয়া নাজানো। সেইকাৰণে আই লাভ নাজিৰা ওচৰতে আছে বুলি শুনাৰ কাৰণে আমি তালৈ গ'লোঁ। তাতো এখন চকী দেখি তাতে বহি মেলি ল'লোঁ, অকণমান ফ্ৰেছ লাগিলে। তাৰপিছত ফটো ভিডিঅ' তুলিলোঁ আৰু আহি আছোঁ আমি ঘৰলৈ বুলি। ক'ত আহিছা তুমি? নাজিয়া, আই লাভ নাজিয়া। আই লাভ শিৱসাগৰ নহয় নেকি? আই লাভ নাজিয়া। তুমি নাজিয়ালৈ বিয়া হ'বা? নহয় দেই, মই নাজিয়ালৈ বিয়া। আমি আহিছিলোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ চাকি তাকি জ্বলাই। আকৌ এতিয়া আমি আহিছিলোঁ আই লাভ নাজিয়া। ফটো চটো মাৰিলোঁ, কিবা কিবি কৰিলোঁ। এতিয়া গৈ আছোঁ। ভোক লাগিছে কাৰণে কিবা এটা খাই লওঁ। ভোকটো মেইন, সেই খোৱাটো মেইন। কিবা এটা হয় আৰু। মেজিকৰ পৰা নমা তাতে তিনিআলিটোতে হোটেল এখন আছিলে, তাতে ৰুটি চুটি কিবা এটা খাই ল'লোঁ, যিহেতু একো নোখোৱাকৈ গৈছিলোঁ। তাৰপিছত আমি মেজিকত উঠিলোঁ আৰু এয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এইটোৱে আছিলে আজিৰ ব্লগ। নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই, চি ইউ, লাভ ইউ অল।